হাই গাইজ, এয়া চাওকচোন আজি মোৰ লগত কোন আছে। এয়া হৈছে অপূৰ্ব দা। আৰু আজি আমি এটা শ্বুটিং কৰিবলৈ গৈ আছোঁ বিশ্বকৰ্মা পূজা উপলক্ষে। আৰু আপোনালোকেতো অলৰেডি আমাৰ শ্বৰ্ট ভিডিঅ' কমেডি ভিডিঅ'বিলাকত খুব মৰম দিছে। আৰু এই কমেডি ভিডিঅ'বিলাকৰ আঁৰতনো আৰু বহুত কমেডি হয় আৰু বহুত কমেডি হৈ থাকে। সেইকাৰণে আপোনালোকক আজি এই লং ভিডিঅ'টো সকলো দেখুৱাম। আৰু এই ব্লগত আপোনালোকে দেখিবলৈ পাব আমাৰ শ্বুটিংবিলাক কেনেকৈ কৰোঁ আমি দুজনে। আমাৰ যিবিলাক কমেডি ভিডিঅ' আপোনালোকে চাই আছে, চ' আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো, লাষ্টলৈকে চাই থাকক। আৰু এতিয়া আমি শ্বুটিং কৰিবলৈ আহিছোঁ এয়া ওচৰতে থকা খুৰীহঁতৰ ঘৰত। আজি তেওঁলোকৰ ঘৰতে শ্বুটিংটো কৰিম আৰু এয়া অপূৰ্ব দা আগত গৈ আছে। এয়া তেন্তে আপোনালোকে চাই যাওক আৰু কি কি হয় সকলো দেখুৱাই আছোঁ। তুমি কি কৈছা? তুমি নাই এনেই আছোঁ, অলপ পিছত মই বান্ধৱীজনী ওলাই যাম মানে হেৰি স্কুটিখনৰ ওপৰত ফুৰি আহিম বুলি। স্কুটিত অলপ ফুৰি আহিম মানে। তাৰপিছত কি ক'ম? হেল্ল' কি কৰি আছা? অঁ, হেপী বিশ্বকৰ্মা পূজা। কি কৰি আছা? কফি খাইছোঁ কফি খাইছোঁ। বয়ফ্ৰেণ্ডটো ধনী ৰক্ষা বাৰু তাই ফুৰিবওতো বেয়া লাগে। ৰ আজি বিশ্বকৰ্মা পূজা নহয়, আজিও সুধিব পাৰি। কাৰ আছে নাই চব ওলাই যাব। ৰ ফোন তাকে কৰোঁ। ফটো দিবলৈ নাপাহৰিবা দেই। মই মানে অলপ ধুই লওঁ দেই কাৰখন, তাৰপাছত মই দিম, হ'বনে? অঁ ঠিক আছে, হ'ব দিয়া। বাই বাই। অঁ কাৰখনত ফটো দিবলৈ নাপাহৰিবা দেই। অঁ দিম। আৰু এটা মানে ফানী ভিডিঅ' শ্বুট কৰি আছোঁ। আৰু শ্বুটটোৰ কাৰণে এখন চাইকেল প্ৰয়োজন হৈছে। আৰু খুৰীহঁতৰ ঘৰতে চাইকেল এখন আছে, এইখন দেখিছানে? এইখনে আজি হ'ব মোৰ স্কুটি। এয়া ফাইনেলি চাইকেলখন উলিয়াই লৈছোঁ। আৰু চাইকেলখন চলাবলৈ এতিয়া অলপমান ভয় লাগিছে, কাৰণ এইবিলাক গোটেই বৰষুণ দি গোটেই পিছল হৈ আছে। আৰু মানে আগতে স্কুল কৰা দিনতে, স্কুল পঢ়ি থকা দিনতেই চাইকেল চলোৱা, তেতিয়াৰ পৰা ধৰি এতিয়ালৈকে চাইকেল চলোৱাই নাই। এতিয়া বহুত বছৰৰ মূৰত এতিয়া চলাম, ঠিক নাই পৰিবও পাৰোঁ দেই। চাই থাকক আপোনালোকে ভিডিঅ'টো কি হয়। আমাৰ এতিয়া প্ৰথমটো শ্বুট হৈ গ'ল। আৰু ইয়াত চাওকচোন, মই ফটোশ্বুট কৰি মোৰ দাড়ি চাৰি নাইকিয়া হৈ আছে। আজি আপোনালোকে মোক চিনি পায় নাপায় মই নাজানো, হ'লেও আজি আকৌ আৰম্ভ কৰিছোঁ। দুদিনমান মানে আমি ভিডিঅ' কৰা নাছিলোঁ মোৰ দাড়িখিনিৰ পৰা, কাৰণ বহুত বেয়া দেখি আছিলে। আমাৰ নেইনা আৰু আমাৰ ঘৰৰ ওচৰতে, অলপ দূৰ খালি, দূৰ নহয় ওচৰতে আৰু। এতিয়া আমি সেইটো এতিয়া আমি গৈ আছোঁ আৰু পল্লৱহঁতৰ ঘৰলৈ, পয়হঁতৰ ঘৰলৈ। সিহঁতৰ ঘৰত আমি শ্বুটিং কৰিম। আমাৰ ভিডিঅ'বিলাক আপোনালোকে মানে কেনেকুৱা পাইছে জনাব, আৰু কেনেকুৱা ধৰণৰ মানে কণ্টেণ্ট লাগে, বা যদি কাৰোবাৰ তাত ভাল তেনেকুৱা ফানী কাহিনী থাকে আমাক দিব ন, আমি কৰিম। তেতিয়া কমেণ্টত কৈ দিব, আমি তেতিয়া বনাব পাৰিম। এয়া আপোনালোকে চিনি পাইছে, এখন একদম পূৰা ফিল্ম চিটি হয়, ফিল্ম চিটিৰ মালিক এইখন। আৰু এইফালে আমাৰ এক্ট্ৰেছ দেখিছে, আমি প্ৰত্যেকে ইমান কষ্ট কৰোঁ, এক্টিঙো কৰোঁ আমি, আৰু কেমেৰাও কৰিব লাগে নিজে নিজে। এতিয়া আমাৰ কেমেৰা কৰিছে এয়া পিচি দাই, পল্লৱ দাই। আৰু আমাৰ শ্বুটিং কমপ্লিট হৈ গ'ল। আৰু এতিয়া শ্বুটিং কৰি আহিয়ে লগালগ এতিয়া এডিটত বহিছোঁ। অপু দাই এডিট কৰিব, মোবাইলতে এডিট কৰিব। আৰু এতিয়া ডাবিং দিম। এটা ভিডিঅ'ৰ মাজত বহুত কষ্ট থাকে, আপোনালোকে দেখিছে। এটা 1 মিনিটৰ ভিডিঅ'ৰ কাৰণে আমি এতিয়া গোটেই উঠনিৰ পৰা কমেও এতিয়া 1.5 ঘণ্টামান হ'ল শ্বুটিং কৰিছোঁ। ই ঘৰলৈ গৈছোঁ, সি ঘৰলৈ গৈছোঁ। আৰু দেখিছে আমাৰ কোনো মানে নাই, কইমা ধৰি দিয়া মানুহ নাই। যেনে তেনে আমি পিচিক পালোগৈ লগ। আৰু নেনা তোৰ মোবাইলত বৰ ধুনীয়া ফটো আহে কিন্তু দেই। ঠিক আছে, আজি বিশ্বকৰ্মা পূজা ভিডিঅ'টো যাব, আপোনালোকে কেনেকুৱা পায় জনাব কমেণ্টত। ইনষ্টাগ্ৰামতো চাব, ইউটিউবতো চাব, ফেচবুকতো, সকলোতে চাব। এয়া আজি বিশ্বকৰ্মা পূজাৰ লগতে কি সংক্ৰান্তি নেকি, ভাদ মাহৰ শেষ আজি। সেইকাৰণে সুদা ভাত, মানে সুদা নহয়, নিৰামিষ ভাত। আৰু আচাৰটো বহুত ধুনীয়া হৈছে। এয়া বগৰী আচাৰ, আলু পিটিকা, ভেন্দি ভাজি, পাপৰ, আৰু এয়া দালি, জলকীয়া, আৰু এইটো জলকীয়া। মই এইটো ভিডিঅ' দিয়ালৈ চাগে আপোনালোকে
অলৰেডি মোৰ ইউটিউব চেনেলত শ্বৰ্ট ভিডিঅ'টো দেখিলেই মানে আমি যিটো বিশ্বকৰ্মা পূজা উপলক্ষে ভিডিঅ' বনাইছিলোঁ সেইটো চাগে আপোনালোকে অলৰেডি চালেই আৰু ভিডিঅ'টোত বহুত 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 মৰম দিছে আৰু এনেকৈয়ে আগলৈ মৰম দি থৈ যাব আৰু আপোনালোকে দেখিছে এটাৰ ভিডিঅ' আঁৰত কিমান কষ্ট মানে লুকাই থাকে কিমান কষ্ট জড়িত হৈ থাকে এইবিলাক আপোনালোকক সকলোখিনি দেখালোঁ 1 মিনিটৰ ভিডিঅ'টোৰ কাৰণে আমি বহুত সময় লাগে এটা বহুত কষ্ট হয় কাৰণ বিশেষকৈ আমাৰ কেমেৰা ধৰি দিয়া মানুহ নাই আৰু সেয়া আৰু আপোনালোকে দেখিছে আৰু এনেকৈ আগলৈ মৰম আৰু আশীৰ্বাদ দি যাব তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম বাই